জুনাইত দলং নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ নিৰ্মাণৰ 2 বছৰ নহওঁতেই বহি গ'ল খুঁটাসমূহ তদন্তৰ দাবী টিএমপি জুনাইত দলং নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ নিৰ্মাণৰ 2 বছৰ নহওঁতেই বহি গ'ল খুঁটাসমূহ তদন্তৰ দাবী টিএমপিকে জুনাই বাহিৰ জুনাইগাঁও পঞ্চায়তৰ অন্তৰ্গত বাহিৰ চিলেগাঁৱৰ পৰা মালভোগ মেচিনগাঁৱলৈ যোৱা গড়কপ্তানী বিভাগৰ পথৰ চিলেনৰ সংযোগী দলং নিৰ্মাণত সংঘটিত হৈছে দুৰ্নীতিৰ অনিয়ম দলংখন নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে টিএমপিকে জুনাই জিলা সমিতিয়ে জানিব পৰা মতে ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ অধীনত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ জৰিয়তে প্ৰায় 10 কোটি টকাৰ ব্যয়েৰে 2.58 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হৈছিল পথটোৰ সৈতে সংযোগী দলংখন নিৰ্মাণ হোৱাৰ মাত্ৰ 2 বছৰ সম্পূৰ্ণ নহওঁতেই এতিয়া দলংখনৰ খুঁটাসমূহ বহি যোৱাৰ উপক্ৰম হৈছে ইতিমধ্যে খুঁটাৰ তলংখৰ পৰা লোহাৰ ৰডসমূহ স্পষ্টভাৱে ওলাই পৰাৰ ঘটনাই চিন্তিত কৰি তুলিছে স্থানীয় ৰাইজক টিএমপিকে আৰু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ চূড়ান্ত গাফিলতি আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ ফলতেই দলংখনৰ এনে অৱস্থাৰ সৃষ্টি হৈছে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা এই গুৰুত্বপূৰ্ণ সংযোগী দলংখন অতি কম সময়ৰ ভিতৰতে জৰাজীৰ্ণ অৱস্থালৈ পৰিণত হোৱাত চৰকাৰী আঁচনিৰ কাম-কাজৰ মানদণ্ডক লৈও প্ৰশ্ন উত্থাপন হৈছে উল্লেখযোগ্য যে এই পথটোৰ জৰিয়তে প্ৰায় 15খনতকৈ অধিক গাঁও ৰাইজে দৈনিক যাতায়াত কৰে কিন্তু দলংখনৰ বৰ্তমানৰ এই বিপদজনক অৱস্থাই যিকোনো সময়তে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ফলত আতংক আৰু উদ্বেগৰ মাজত যাতায়াত কৰিব লগা হৈছে পথচাৰীয়ে টিএমপিকে জুনাই জিলা সমিতিয়ে সমগ্ৰ ঘটনাৰ ওপৰত উচ্চ পৰ্যন্তৰ তদন্ত চলাই দোষী ঠিকাদাৰ আৰু বিভাগীয় কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অতি শীঘ্ৰে দলংখন মেৰামতি বা পুনৰ নিৰ্মাণ কৰাৰ দাবী জনাইছে চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত চিলে মালভোগ সংযোগী দলংখন যোৱা 2 বছৰ আগত নিৰ্মাণ সম্পূৰ্ণ হৈছিল কিন্তু অতি দুৰ্ভাগ্যজনক কথা যোৱা বছৰ যিটো বাৰিষা কালৰ প্ৰবল পানীৰ হেঁচাত দলংখনৰ মাজভাগৰ মেইন কোঠাটোৰ তলত খহি পৰিছে এতিয়া ৰাইজে আজি শংকাত ভুগিছে ইমান কোটি টকীয়া দলং নিৰ্মাণ কৰাৰ পাছত যদি এনেদৰে মাজৰ কোঠাখন যদি খহি পৰে আমাৰ জুনাইবাসীৰ কাৰণে এটা বহুত লোকচান হ'ব কাৰণ পুনৰ এনে এখন দলং পাবৰ কাৰণে বহুত সময় লাগে গতিকে গড়কাপ্তানী বিভাগক আমি অনুৰোধ জনাইছোঁ এখন দলঙক অতি সোনকালে পুনৰ মেৰামতি কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ ইমান কম সময়ৰ ভিতৰত যে মেৰামতি কৰিবলগীয়া হৈছে দলংখন কি কাৰণত এইটো নিশ্চয় ঠিকাদাৰৰ গাফিলতি বুলি ক'ব লাগিব কাৰণ ইমান ডাঙৰ এখন দলং যিটো যেন 15খন গাঁও ৰাবা খাটনি সোণোৱাল খাটনি বুলি ইয়াৰখন 15খন গাঁৱৰ কাৰণে ইয়াত যাতায়াত ব্যৱস্থা একমাত্ৰ এইখন দলং কিন্তু এইখন দলঙৰ ওপৰত যেন তেওঁ যদি 2 বছৰত যদি দলংখন বেয়া হোৱা ৰাইজে দেখা পাইছে তেন্তে নিশ্চয় এইটো ক'ব লাগিব ইয়াত গাফিলতি নিশ্চয় আছে ইয়াত যিজন ঠিকাদাৰে এইখন দলং বনাইছিলে তেওঁ নিশ্চয় গাফিলতি কৰিছে এইটো কাটাং দলংখন ভাঙি যোৱাৰ পাছত সমস্যা বুলি ক'লে প্ৰথম যাতায়াত ব্যৱস্থা যিখন দলঙৰ কাৰণে আমি বহু বছৰ ৰাইজে ইয়াত ভুগি আছিল কাৰণ এইখন দলঙে বহুত এই 15খন গাঁৱৰ কাৰণে শ্বৰ্টকাট এটা ৰাস্তা হৈ পৰিছিল কিন্তু যদি এইখন দলং পুনৰ যদি নাইকিয়া হৈ যায় বা ভাঙি যায় তেন্তে আকৌ এই আগৰ পুৰণা দিনলৈ আমি উভতি যাব লাগিব আমি হয়তো এই দলং নহ'লে ইয়াত নাৱৰ ব্যৱস্থা আগত আছিল নাৱৰ যোগেদি আমি যোগাযোগ পাৰাপাৰ কৰিব লাগিব যাৰ ক্ষেত্ৰত আমাৰ যিকোনো মেডিকেল ইমাৰ্জেঞ্চি ক্ষেত্ৰত মেডিকেলে হওক যিকোনো ক্ষেত্ৰত আমি বহুত অসুবিধা হয় সন্মুখীন হ'ব বুলি আমি নিউজ ডেস্ক ৰিপৰ্ট চিয়াং লাইভ